এভৰিৱান, মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ঘৰত আছোঁহি আৰু আমাৰ চুনুৱে মামাকৰ ঘৰত ফুল মস্তি কৰিছে। চাওকচোন ইহঁতৰ কাণ্ড। ইহঁতৰ খেলবোৰ দেখি যে নিজৰ ল'ৰালিকালৈকে মনত পৰি গৈছে। ইমান ভাল লাগিছে, তাকে চাই আছোঁ ইহঁতৰ খেলবিলাক। দাদাৰ ল'ৰা হয়, সি বোলে পুখুৰীত মাছ ধৰে। ধৰিলে বোলে মাছ, ইমান ফূৰ্তি তাহাঁতৰ মাছ ধৰিবলৈ পায়, সেইখনকে তাহাঁতৰ চখ। দেউতাই নিজে হাতেৰে কৰা শাকনিখন চাওকচোন, আলু কৰিছে, লাই শাক আৰু তাতে নিজে নিজে হোৱা জিলিমিলি শাক, ইমান জিলিমিলি শাক হৈছে। আৰু দোৰোণ শাক, জিলিমিলি শাক মাছৰ লগত খাবলৈতো বিৰাটেই ভাল লাগে। মই তাকে কেইডালমান চিঙো বুলি আহিলোঁ। এখিলা এখিলা তেনেকৈ উঘালি নেপেলাই, এখিলা এনেকৈ উঘালা, এনেকৈ। দাদাই মাছ কাটিছে, পুখুৰীত ধৰা মাছ। বৰ ফুলবিলাক শুকাই গৈছে এতিয়া। বাঁহৰে ওপৰত আঁৰি আঁৰি দিছিলে, এনেদৰে বাঁহ কাটি বহুত ধুনীয়া লাগিছিলে দেখিবলৈ, ৰং চং কৰি। এতিয়া পুৰণা হৈছে আৰু শুকায়ো গৈছে ফুলবিলাক। আগত দেখিব বহুত ধুনীয়া আছে, সেইকাৰণে আপোনালোকক এবাৰ দেখালোঁ। জিলিমিলি শাকৰ লগত মাছৰ টেঙা আঞ্জা এখন ৰান্ধো বুলি ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। আৰু সকলোৱে জানেই নিশ্চয় কেনেদৰে বনায়, গতিকে মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকক দেখাবলৈ এবাৰ চেষ্টা কৰিলোঁ। চাওকচোন। ইয়াৰ বাবে আমাক প্ৰথম লাগিব জিলিমিলি শাক আৰু কেইটামান বগৰী, আৰু তাৰ লগত আদা নহৰু কেইফুটামান আৰু মাছ কেইপিচ আমি ফ্ৰাই কৰি ল'ম। এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাত তেল ভালদৰে গৰম হ'বলৈ দি মাছ কেইপিচ ইলুটি সিলুটি কৰি ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ ফ্ৰাই কৰি হোৱাৰ পাছত এটা মিক্সিৰ জাৰ লৈ লৈছোঁ আৰু তাত ভালকৈ ধুই চাফা কৰি ৰখা জিলিমিলি শাকখিনি পিচি ল'ম। আৰু তাত লগতে আদা নহৰু কেইফুটা গুচাই থৈছিলোঁ সেয়াও দি দিছোঁ, লগতে কেঁচা জলকীয়া এটা দিব পাৰে। আৰু যোনখিনি মাছ ভাজি ৰাখিছিলোঁ তেলখিনি, তাতে পাঁচফোৰণ কেইটামান ফুটাই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম, ৰঙচুৱা হ'লে অলপ পিঁয়াজখিনি ভাল হয় খাবলৈ। আৰু তাত আমি যোনখিনি পেষ্ট বনাই ৰাখিছিলোঁ শাকৰ, সেইখিনি দি দিছোঁ। আৰু জোখমতে হালধি আৰু জোখমতে নিমখ দি ভালদৰে লৰাই দিব আৰু এনেদৰে ভাজিব যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায় আৰু তাৰ পৰা অলপ তেল বিৰিঙিবলৈ আৰম্ভ কৰে। আৰু যোনটোত আমাৰ বাতিটোত লাগি আছিলে তাতো অলপ পানী দি ইয়াত কেৰাহীখনত আমি দি দিছোঁ। আৰু ভাজি ভাজি তেল যেতিয়া বিৰিঙিব তেতিয়া মই বগৰীকেইটা তাত দি দিছোঁ। বগৰীকেইটা বাৰু উতলিলে দিলেও হয়, মই এতিয়া ইয়াত দি দিছোঁ। আৰু অলপ গৰম পানী কৰি ৰাখিছিলোঁ, সেইখিনি গৰম পানী ইয়াত দি দিছোঁ আৰু ঢাকনখন লগাই দিছোঁ। 5 মিনিটমানৰ পাছত ধুনীয়াকৈ সিজিয়ে যাব আৰু তাত আমি ভাজি ৰখা মাছখিনি তাত দি দিম আৰু দি অলপ উতল আহিবৰ কাৰণে ঢাকি দিম ভালকৈ, যাতে মাছটো কোমল হৈ যায়, সিজে। আৰু এয়া আমাৰ তৰকাৰী ৰেডি হৈ গৈছে।
আৰু মিক্সিত গুড়ি কৰি ৰাখিলে বেছি ধুনীয়াকৈ সিজে। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আপোনালোকৰ যদি ভাল লাগিল ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।